Hello everyone, welcome back to my channel DK Hunt Official. আজি সক মই জাজি কিনাৰত আছো জাজি নদী হেয়া জাজি নদী বাহিছে আজি ফেনে ফটোকাৰে যথেষ্ট ঘোলা পানী আছে আৰু ইয়াৰ পৰা আপোনালোকৰ লগত মই এটা সৰু ভিডিও শেয়াৰ কৰিব বিচাৰিছো যেটো নেকি এছিয়াৰ ভিতৰত এটা আটাইতকৈ উচ্চ মন্দিৰ আছে আৰু হেতু আমাৰ নগাঁও জিলাত অৱস্থিত নগাঁওৰ বাইপাছৰ পৰা ঠিক অলপ দূৰ গলে আপোনালোকে পাব আপোনালোকে নিশ্চয় অনুমান কৰিছে চাগে মহামৃত্যুঞ্জয় মন্দিৰ আহক আপোনালোকক আজি মহামৃত্যুঞ্জয় মন্দিৰলৈ লৈ যাওঁ আমি নগৰৰ এখন হোটেলতে আছিলো লগতে মোৰ ভন্টি আৰু ওচৰতে সৎসংগ বিহাৰ আছে হৰিওম হোটেল এয়া মোৰ বেটা আৰু ভাগিন আমি সকলো ৰেডি হৈছো বলক এতিয়া যাত্ৰা আৰম্ভ কৰো এছিয়াৰ সৰ্ববৃহৎ শিৱলিংগ থকা মন্দিৰ শিৱ মন্দিৰ মহামৃত্যুঞ্জয় মন্দিৰ নগাঁও চহৰৰ পৰা নগাঁও বাইপাছলৈ গৈ বাইপাছৰ পৰা প্ৰায় 2.5 কিলোমিটাৰ ভিতৰত সোমাই এটা সুন্দৰ ৰাস্তা বনোৱা আছে হয়তো এই মহামৃত্যুঞ্জয় মন্দিৰৰ কাৰণে ৰাস্তাটো বনোৱা হৈছে এই সুন্দৰ ৰাস্তাটো সোমাই গৈ হেয়া সুদূৰতে মহামৃত্যুঞ্জয় মন্দিৰ আপোনালোকে দেখা পাইছে চাগে আৰু কাষতে সুন্দৰ পাৰ্কিংৰ ব্যৱস্থা আছে আৰু এটা কথা বহুত ভাল লাগিছে যে ইয়াতে যিখন গাঁও ভেৰভেৰি গোসাই গাঁৱত এই মন্দিৰভাগ স্থাপন হৈছে আৰু এটা ট্ৰাষ্টৰ যোগেদি এই মন্দিৰভাগ স্থাপন কৰা হৈছে ইয়াতে এটা ট্ৰাষ্টে এই মন্দিৰভাগ চলাইছে এতিয়া এই গাঁওখনৰ বহুতো নিবনুৱাই এই মন্দিৰভাগৰ কাৰণে সংস্থাপন লাভ কৰিছে এইটো এটা আমাৰ অসমৰ অৰ্থনীতিত বৰ অত্যন্ত গুৰুত্বপূৰ্ণ বৰ্তমান এনেদৰে যদি পৰ্যটনৰ ব্যৱস্থাবিলাক বিভিন্ন গাঁৱে ভূঞে হয় তেন্তে আমাৰ নিবনুৱা সমস্যাও সমাধান হ'ব আৰু যিসকল দুখীয়া কৃষক মানুহ আছে যেহেতু কৃষিৰ অৱস্থা এতিয়া অথৈবচ হৈ আছে সেই সময়ত তেওঁলোকে তামোল পাণৰ দোকান হোক তেল চাকি ধূপৰ দোকান হোক বা ভক্তসকলক অপ্যায়ন কৰা দোকান হোক এনেকুৱা ধৰণৰ ব্যৱসায় বাণিজ্য কৰিলে খুব লাভান্বিত হ'ব পাৰিব এয়া মন্দিৰৰ ভিতৰত সোমাই আহিলোঁ চাকি জ্বলাবৰ কাৰণে বেলেগকৈ স্থান দিয়া হৈছে এয়া চাকি জ্বলোৱা স্থান আৰু সুদূৰত কিছু আঁতৰত মন্দিৰৰ দুৱাৰমুখ আছে মন্দিৰভাগ সেয়া লক্ষ্য কৰিছে চাকি জ্বলাবৰ সুন্দৰ ব্যৱস্থা কৰি দিছে আৰু আমি এতিয়া মন্দিৰৰ ভিতৰত যাম আৰতি চলি আছে ইতিমধ্যে মন্দিৰৰ ভিতৰত আৰতি চলি আছে সেইখিনি শুনাব পৰা নাই আৰতিখিনি আপোনালোকক এনেদৰে ভিতৰত মন্দিৰভাগ খুব সুন্দৰকৈ সজাইছে আৰু এতিয়া ফুলৰ মালাৰে মন্দিৰভাগ সজাবলৈ ব্যৱস্থা কৰিছে লিংগভাগ বহুত বেছি দিন হোৱা নাই মন্দিৰভাগ নিৰ্মাণ কৰা হ'লেও খুব সূক্ষ্মভাৱে ইয়াৰ চন্দ্ৰতাপখিনি বহুত সুন্দৰকৈ বনোৱা হৈছে যথেষ্ট ভক্তৰ ভিৰ হৈছে আজি আৰু পৰিয়ালে মন্দিৰত আহিছে এয়া দেখিছে আপোনালোকে মন্দিৰত যথেষ্ট ভক্তৰ ভিৰ হৈছে আৰু বহুত এটা ডাঙৰ এৰিয়া লৈ পেলাই মন্দিৰভাগ নিৰ্মাণ কৰা হৈছে কিন্তু এটা কথা যথেষ্ট ৰ'দ পৰিছে এতিয়া আৰু গৰম কিন্তু যথেষ্ট হৈ আছে কিয়নো ইয়াতে যিহেতু নতুনকৈ স্থাপন কৰা হৈছে পুলি ৰোপণ কৰা হৈছে কিছু এই গছপুলিবিলাক যেতিয়া ডাঙৰ হ'ব ছাঁ পৰিলে আণ্ডাৰ কনষ্ট্ৰাকশ্যন হৈ আছে কিছুমান বস্তু বনাই আছে গৰম দিনত ভাল হ'ব পানী বনাই আছে এইখিনি হোৱাগৈ নাই ইয়াতে চাগে নিশ্চয় কিবা এটা হ'ব এইফালে চাকি দিয়া ঘৰ এইটো চাকি দিয়া ঘৰ আপোনালোকৰ জানি ভাল লাগিব যে এছিয়াৰ ভিতৰতে শিৱলিংগৰ আৰ্হিত নিৰ্মাণ কৰা এইভাগেই হৈছে আটাইতকৈ ওখ শিৱ বাবাৰ মন্দিৰৰ ভিতৰত সম্পূৰ্ণ মাৰ্বল পাথৰেৰে নিৰ্মাণ কৰা এভাগ লিংগ আছে সেই লিংগভাগত পূজা অৰ্চনা কৰা হয় গতিকে আপোনালোক আহক এতিয়া পবিত্ৰ ভাদ মাহতে আপোনালোকে এই মন্দিৰভাগ দৰ্শন কৰি শিৱ বাবাৰ আশীৰ্বাদ গ্ৰহণ কৰক আজিলৈ ভিডিঅ'টো ইমানেই আছিল আপোনালোকে যদি মহামৃত্যুঞ্জয় মন্দিৰভাগৰ বিষয়ে জানি ভাল পালে তেন্তে মোৰ চেনেলটো লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব লগতে ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব যাতে মই নতুন ভিডিঅ'বিলাক বা মোৰ এক্সপিৰিয়েঞ্চবিলাক আপোনাৰ লগত শ্বেয়াৰ কৰি যাব পাৰোঁ পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই